সিদ্ধান্ত বিপিএফ দলে যোৱা 19 আগষ্টত একটা CWC কৰিছিল বিজনীত। ইয়াত সিদ্ধান্ত লোৱা হৈছে যে আমি দল হিচাপে BTC অঞ্চলত য'ত ইলেকশ্যনৰ কাৰণে নটিচ দিছে তাতে যাই পেলাই পাব্লিকৰ লগত আলোচনা কৰি আহিব লাগে, পাব্লিকৰ লগত মত বিনিময় কৰি পেলাই আহিব লাগে বুলি একটা ডিচিশ্যন হৈছিল। সেই হিচাপত আমি দল হিচাপে সবে একেলগে ৰাজবংশী হওক বা বেংগলী হওক বা আমাৰ গোৰ্খা আদিবাসী সব আমি একেলগে মিলি পেলাই ঘূৰি আছোঁ। যোৱাকালি আমি চিৰাং আৰু বিজনীত ঘূৰিছোঁ। আজি সেই আংৰাখাটা, বাক্সা জিলাৰ আংৰাখাটা আৰু এই দৰংগাজুলি মেলা আৰু ইয়াৰ পিছত এই বৰমাৰ উত্তৰ পাৰে বৰবৰী পাৰে আৰু আছে তাতে গৈ আছোঁ আমি। আকৌ আমি অহাকালিও ওদালগুৰিত দুটা স্পটত আছে তাতে আমি যাম। আমি যাই পেলাই সেইটোৱে কৈছোঁ যে আজি মিটিঙত যে আপোনালোকে সবে BTCৰ বাসিন্দা, আপোনালোকে কোনো ভয় খাব নালাগে। আপোনালোকে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে 10 ফেব্ৰুৱাৰী আগৰ পৰাই আছিল আৰু আপোনালোকে BTC নিৰ্বাচনত আজিলৈকে যিহেতু 2005 চনৰ প্ৰথম নিৰ্বাচন, ইয়াৰ পিছত 10, 15, 20লৈকে 2020লৈকে ইহঁতে BTC নিৰ্বাচনটো ইলেকশ্যন দি পেলাই আহিছে। তো ইয়াতে প্ৰমাণ যে ইহঁতে BTCৰ বাসিন্দা আৰু আমাৰ চুক্তিমতে সবে য'ত যেনেকৈ আছে এনেকৈ থাকিব। তাতো দেখা নাই, দিব লাগিছিল এজন আৰ্মি অফিচাৰক, সি নিজেহে লৈছে। সেইকাৰণে মই আগৰ পৰাই কৈছোঁ প্ৰমোদে দিয়া মানুহ নহয়, সি লোৱা মানুহ। জিৰ' কোনো ডেভেলপ হোৱা নাই, কোনো কাম কৰা নাই। প্ৰমোদ বড়োৱে এই 3 বছৰত জিৰ', খালি খাবহে জানিছে, খাইহে আছে, কোনো ৰাইজক কোনো অৱদান দিয়া নাই। যি বনাইছে আমাৰ দিনত। আমাৰ সেইদিনা দলত CWC মিটিঙত আলোচনা হৈছে যে আমি না NDA না ইণ্ডিয়া কাৰো লগত আমি নাথাকিব। BPF অকলে দুটা সমষ্টিত, দুটা লোকসভা সমষ্টিত ইলেকশ্যন খেলিব বুলি আমাৰ BPF দলৰ ডিচিশ্যনেই আছে। ইয়াত ইফালে NDA লগত যোৱা বা ইণ্ডিয়াৰ লগত যোৱাৰ কোনো প্ৰশ্ন নাহে। আমি অকলে। সেই বেলেগ দলৰ কথা মই নকওঁ। আমাৰ BPF দল এতিয়া ৰাইজৰ ওচৰত যাই পেলাই আমি প্ৰমোদ বড়োই কি কৰি আছে কি কৰা নাই সেইটো কৈ আছোঁ বাছ। কোনোবা BJP বা কংগ্ৰেছ বা এইবিলাক দলৰ কথা আমি একো নকওঁ।